নমস্কাৰ সকলোকে পোনপ্ৰথমতে মই সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি হৈছে গৰু বিহু তো গৰু বিহুৰ কাৰণে আমি গাঁৱলৈ আহিলোঁ তো গাঁওখন আমাৰ হৈছে আখবিটা গাঁও তো এখন শিৱসাগৰ টাউনৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰত অৱস্থিত আৰু তো ইয়ালৈ আহিলোঁ গৰু গা ধোৱা চাবলৈ তো আপোনালোককো দেখুৱাই যাম তাৰ দৃশ্য তো ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাওক তো বলক এতিয়া আমি গৰু গা ধোৱা চাবলৈ যাওঁ তো মোৰ লগত আহিছে নিতু কেনেকুৱা লাগিছে একদম তামাম লাগিছে তো এইফালে গৰু গা ধুৱাই আছে এইফালে দেখামগৈ এতিয়া মই আপোনালোকক তো এয়াই আছিল আজি ভিডিঅ' যিমানখিনি পাওঁ দেখালোঁ আপোনালোকক গৰু গা ধোৱা দৃশ্য তো ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু তো আজিলৈ বাই বাই সকলোকে হেপী বিহু এইবিলাক লৈ আহিছে খাবলৈ এইবিলাক নিয়ম আচলতে আৰু এটা নিয়ম আছে কিবা 100 এডাল শাক খাব লাগে তো সেইবিলাক নিয়ম আৰু তো আজি ইমানেই ভিডিঅ'টো তো বাই বাই